Oria khe atum ningkan segment an kimi ke chua jai mek ke paman pon Prenify player ni lakhain ko rapli diopani MSC constituency ke parlo number bagan pathu aklamalong rara mepi paman pon sonse alohia man pen deputy speaker Dr. Numol Mumin KSA Bokajan district committee ami Phoraju Ingleng chunbang de soiteron diopani college principal Boson rong pharpen chinglo manpeng ke doke thegeding atum chetong dun rinti lasolong Umesh Chandra Das alang ni pen ke than pona teing ke alang letoma khe phan British akaya hut sama te tiarwo ke be phan pu nang pangrum pen karibyang long nang man dia daposi daktai tuma khe dokoklo la pen ke ongdung ituma khe ke Orissa long sido an parta India long pregjam along ria long tadu lason si bangsa khe ta khe kang thim binong lason si lun tomo jutang jibot porom puthi pinding sumpot la pen methang adak tadu puai hui than si me mesen pen pachun pon hanjang lang super egyptian rong pinang ke lo birta malong news শহীদ উদ্যান উদ্যান কৰিম আৰু শহীদসকলক তেখেতসকলক শ্ৰদ্ধাঞ্জলি আজি বহু ব্যক্তি শতকৰা 90% দিল্লী যাব নোৱাৰে শহীদ উদ্যানত গৈ পেলাই শহীদক শ্ৰদ্ধাঞ্জলি জনাব ইয়াতে বহুত লোক আছে আৰ্মিত কাম কৰিছে CRPFত কাম কৰিছে তেখেতসকলৰ সন্তান শ্বহীদ হৈছে কিন্তু তেখেতসকলক গৈ দিল্লীত কৰিব নোৱাৰে ঘৰৰ পৰা মাতি নি পেলাই এই শহীদক আমি শ্ৰদ্ধাঞ্জলি জনাইছে দিল্লীত আৰু এটা গৌৰৱৰ কথা আমি যেতিয়া দিল্লীত যাম অমৃত উদ্যান যিটো শহীদ উদ্যানত আমি পাম তাতে ক'ব পাৰিম যে মোৰ চোতালৰ মাটিও ইয়াত আছে এইটো কিমান ডাঙৰ কনচেপ্ট এটা আমি এই শহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তাত যদি ৰাজনীতি কোনোবাই দেখি পাইছে তেতিয়াহ'লে তেখেতৰ দুখ আছে বা চিন্তাধাৰাত তেখেতসকলৰ দুখ আমিতো তাত ৰাজনীতি কৰিবলৈ যোৱা নাই আমি এই যিবিলাক প্ৰগ্ৰাম কৰিছোঁ এই যাত্ৰাবিলাকত কোনোবা দিনা বিজেপিৰ বিধায়ক থাকে চিফ গেষ্ট কোনোবা দিনা কংগ্ৰেছৰ বিধায়ক থাকে চিফ গেষ্ট আৰু ৰাজনীতি কংগ্ৰেছকো পাৰ্টিচিপেট কৰিবলৈ আমি সুবিধা দিওঁ তেখেতসকলো চিফ গেষ্ট বনোৱা হৈছে এইটো বিজেপিৰ নহয় এইটো এটা ভাৰত চৰকাৰৰ হয় চৰকাৰী হিচাপে কাম কৰিছে এইটো কোনো দলৰ নহয় সেইকাৰণে আমি সমানেই প্ৰত্যেকটা দলতো নিমন্ত্ৰণ দিছোঁ তেখেতসকলে ৰাজনীতি দেখি পাইছে অহা নাই বেলেগ আহিব লাগিছিলে যদি এইটো ৰাজনীতি দিয়া হয় একেলগে আৰু বেছিকৈ কৰক কলহত নি পেলাই আমিও শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাম একেলগে আমাৰ পৰা যাওঁ সিহঁতে বেছি ৰাজনীতি কৰিব লাগিছিলে বেছি অমৃত যাত্ৰা কৰিব লাগিছিলে তেখেতসকলৰ যেতিয়া ভোট বাঢ়ি লয় তেখেতসকলে ৰাজনীতি কৰিব পাৰে আমাৰ এইটো কথা তেনেকুৱা নহয় শ্বহীদক আমি শ্ৰদ্ধাঞ্জলি দিবলৈ কাৰণে এইটো অমৃত কলহ যাত্ৰা কৰা হৈছে Litum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.